নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'টিত ভূমিকম্পৰ বিষয়ে আলোচনা কৰিম। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিবলগীয়া বিষয়বস্তুবোৰ হ'ল ভূমিকম্প কি, ভূমিকম্পৰ কাৰণ, অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভূমিকম্পটো, ভূমিকম্পৰ পৰা হোৱা ক্ষয় ক্ষতিবোৰ, ভূমিকম্পৰ পৰা আমি কেনেদৰে সুৰক্ষিত থাকিব পাৰিম আদিৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম। প্ৰথমে আহিছোঁ ভূমিকম্পনো কি। ভূমিকম্প হৈছে হঠাতে হোৱা ভূমিৰ জোকাৰণি বা কম্পন, আৰু যিটো অতি কম সময়ৰ বাবে হয় আৰু বিধ্বংসী ৰূপ লয়। কেতিয়াবা কম প্ৰাবল্যৰ হয়। আন প্ৰাকৃতিক দুৰ্যোগবোৰৰ দৰে ভূমিকম্প এটা প্ৰাকৃতিক দুৰ্যোগ হয়, আৰু ইয়াক আমি পূৰ্বতে অনুমান কৰিব নোৱাৰোঁ যে ভূমিকম্প অমুক দিনাখন আহিব, অমুকটো সময়ত আহিব। আমি যেনেদৰে ধুমুহা, বতাহ, বৰষুণ আদিৰ আগজাননী দিব পাৰোঁ, নাইবা বানপানীৰ সমস্যা, বানপানী এটা ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ, তাৰ বিষয়ে আমি পূৰ্বানুমান কৰিব পাৰোঁ বা পূৰ্বত আগতীয়াকৈ আগজাননী দিব পাৰোঁ। কিন্তু ভূমিকম্প হওক বা চুনামি হওক, ইহঁতৰ বিষয়ে আগতীয়াকৈ আগজাননী দিব পৰা বৰ্তমানলৈ হোৱা নাই। আৰু এই ভূমিকম্পৰ ফলতেই বানপানী, ভূমিস্খলন, চুনামিৰ দৰে ডাঙৰ ডাঙৰ প্ৰাকৃতিক দুৰ্যোগসমূহ সংঘটিত। আহাচোন আমি এতিয়া জানিম যে ভূমিকম্প হোৱাৰনো কাৰণ কি, কি কাৰণে ভূমিকম্পৰ সৃষ্টি হয়। ভূমিকম্প হোৱাৰ কাৰণ জানিব লগা হ'লে আমি পোনপ্ৰথমে যাব লাগিব পৃথিৱীৰ গঠনৰ ওপৰত। পৃথিৱীৰ গঠননো কেনেধৰণৰ, একেবাৰে কেন্দ্ৰৰ পৰা চব পৃথিৱীখনৰ কেইটা স্তৰত ভাগ হৈ আছে। প্ৰথমে আছে আমাৰ ভূগৰ্ভৰ একেবাৰে কেন্দ্ৰ অংশটোক কয় কেন্দ্ৰীয় গোলক, তাৰ পিছৰ অংশটো আহিল অন্তঃগোলক, তাৰ পিছৰখিনিক কয় পাৱাৰ, আৰু একেবাৰে ওপৰৰ অংশ বা একেবাৰে শীৰ্ষ অংশত আছে আমাৰ ক্ৰাষ্ট বা ভূত্বক। পৃথিৱীৰ এই বিভিন্ন স্তৰবোৰৰ ভিতৰতে একেবাৰে ওপৰৰ যিটো তৰপ আছে তাক কয় ভূস্তক বা আৰ্থ ক্ৰাষ্ট। আৰু এই ভূস্তকখন যিটো ওপৰৰ বাহিৰৰ যিটো আৱৰণ, বাহিৰৰ যিটো তৰপ, এই তৰপটো আকৌ বিভিন্ন খণ্ডত ভাগ হৈ আছে। কেইবাটাও খণ্ড লগ লাগি বাহিৰৰ স্তৰটো গঠন হৈছে। এই প্ৰতিটো খণ্ডকে কোৱা হয় ফলক বা টেকটনিক প্লেট। আৰু এই প্লেটবোৰ বা এই ফলকবোৰ সাধাৰণতে গতিশীল অৱস্থাত থাকে। আমাৰ পৃথিৱীৰ আটাইবোৰ ফলক বিভিন্ন দিশত গতিশীল অৱস্থাত থাকে, যিহেতু পৃথিৱীখন অবিৰতভাৱে গতি কৰি আছে, আৰু তাৰ লগতে তাৰ সমান্তৰালভাৱে পৃথিৱীৰ এই ফলকসমূহ গতিশীল অৱস্থাত থাকে। আৰু কেতিয়াবা গতিশীল অৱস্থাত থাকোঁতে এই ফলকবোৰে এখন ফলকে আনখন ফলকৰ লগত খুন্দা খায় বা কেতিয়াবা ঘহনি খায়। কেতিয়াবা আকৌ কি হয়, এখন ফলক আনখন ফলকৰ তললৈ সোমাই যায়, আৰু ইয়াৰ ফলতে আমাৰ ভূমিকম্পৰ সৃষ্টি হয় বা ভূগৰ্ভৰ উপপৃষ্ঠত এটা আলোড়ন বা কঁপনিৰ সৃষ্টি হয়। এইবোৰ কাৰণতে আমাৰ ভূমিকম্পৰ সৃষ্টি হয়। এই ফলকবোৰৰ বাহিৰেও কেতিয়াবা ভূগৰ্ভৰ পৰা যেতিয়া আগ্নেয়গিৰি উদগীৰণ হয়, আগ্নেয়গিৰি উদগীৰণৰ ফলতো আমাৰ ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। নাইবা কেতিয়াবা পৃথিৱীৰ বাহিৰৰ পৰা যদি উল্কাপিণ্ড কেনেবাকৈ আমাৰ পৃথিৱীৰ পৃষ্ঠত পৰেহি, তেতিয়াও ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। যিহেতু বেছিভাগ ভূমিকম্প এই ফলকবোৰৰ গতিশীলতাৰ বাবেই হয়, আৰু সেইবাবে এই যিবোৰ ফলক আছে, ফলকবোৰৰ চাৰিসীমাত থকা যিবোৰ অঞ্চল আছে, ফলকবোৰৰ কাষৰীয়া যিবোৰ অঞ্চল আছে, সেই অঞ্চলবোৰ সাধাৰণতে দুৰ্বল হয়, আৰু সেইবোৰত সঘনাই ভূমিকম্প হৈ থাকে। সেইবাবে এই অঞ্চলসমূহক কোৱা হয় ভূমিকম্প প্ৰৱণ অঞ্চল বা চুইটি অঞ্চল। ভাৰতবৰ্ষৰ ভূমিকম্পৰ প্ৰতি অতি বিপদাপন্ন অঞ্চলসমূহ হৈছে কাশ্মীৰ, পশ্চিম আৰু মধ্য হিমালয়, সমগ্ৰ উত্তৰ পূব আমাৰ অসমকে ধৰি মেঘালয়, ভূটান, অৰুণাচল ইত্যাদি, কচ্ছৰ ৰাণ অঞ্চল, ৰাজস্থান আৰু সিন্ধু গংগাৰ সমতল, দক্ষিণ ভাৰতৰ কিছুমান অঞ্চলো বিপদাপন্ন অঞ্চলৰ ভিতৰত পৰে। এতিয়া আমি ভূমিকম্পৰ মানচিত্ৰখনৰ বিষয়ে চাওঁ। ভূমিকম্পৰ মানচিত্ৰখনৰ প্ৰথম পইণ্টটো আছে যে ফকাছ বা উদ্গম কেন্দ্ৰ, অৰ্থাৎ য'ৰ পৰা ভূমিকম্পৰ উৎপত্তি হৈছে, যিটো বিন্দুত ভূমিকম্পৰ উৎপত্তি হৈছে, সেই বিন্দুটোকে কোৱা হয় উদ্গম কেন্দ্ৰ বা ফকাছ। আৰু ইয়াৰ পৰা ভূমিকম্পৰ উৎপত্তি হোৱাৰ পিছতে সেই ভূমিকম্পখিনি লম্বভাৱে গৈ যিটো বিন্দুত পৃথিৱী পৃষ্ঠৰ যিটো বিন্দুত আঘাত কৰিব, সেই বিন্দুটোক কোৱা হয় এপি চেণ্টাৰ বা উপকেন্দ্ৰ। আৰু এই যিটো ভূমিকম্পৰ যিটো তৰংগ য'ৰ পৰা উৎপত্তি হৈছে, তাৰ পৰা কিছু দূৰলৈ বিয়পি যায়।
এই তৰংগটো ঢৌ টাইপত বিয়পি যায় আৰু যিমান দূৰলৈ বিয়পি যায় তাক কয় ভূমিকম্পৰ তৰংগ। এতিয়া আমি জানিম যে ভূমিকম্প জুখিবলৈ সাধাৰণতে কেনেধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হয়। ভূমিকম্প জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হৈছে ছিস্মোগ্ৰাফ। খ্ৰীষ্টপূৰ্ব 132 চনত জেং হেং নামৰ এজন চীনৰ গণিতজ্ঞই পোনপ্ৰথমবাৰৰ বাবে ছিস্মোগ্ৰাফ বা আমাৰ ভূমিকম্প জোখাৰ যন্ত্ৰটো সাজি উলিয়াইছিল। 1880 চনত জন মিলনে নামৰ এজন বৈজ্ঞানিকে পোনপ্ৰথমবাৰৰ বাবে আধুনিক ছিস্মোগ্ৰাফ যন্ত্ৰটো সাজি উলিয়াইছিল আৰু এই যন্ত্ৰটোৰ প্ৰথম ব্যৱহাৰ কৰা হৈছিল 1980 চনৰ 22 ফেব্ৰুৱাৰীত জাপানত হোৱা যিটো বিধ্বংসীকাৰী ভূমিকম্প আছিল তাৰ মান ৰেকৰ্ড কৰিছিল এই আধুনিক ছিস্মোগ্ৰাফ যন্ত্ৰটোত। বৰ্তমান সময়ত নতুন নতুন প্ৰযুক্তিবিদ্যা আৰু নতুন নতুন আধুনিক ছিস্মোগ্ৰাফ যন্ত্ৰ আৱিষ্কাৰ হৈ আছে। এই ছিস্মোগ্ৰাফ যন্ত্ৰত ভূমিকম্পৰ প্ৰাবল্য জোখা এককটো হৈছে ৰিখটাৰ স্কেল আৰু আমি ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত জোখো। যদি ৰিখটাৰ স্কেলৰ মান 7তকৈ অধিক হৈছে তেতিয়া সেই ভূমিকম্পৰ প্ৰাবল্যটো বিধ্বংসীকাৰী হয় আৰু 7তকৈ যদি কমে তেতিয়াহ'লে সি বহু বেছি ক্ষতি কৰিব নোৱাৰে। এইখিনিতে আমি আৰু এটা কথা জানিব লাগিব, যদি ৰিখটাৰ স্কেলৰ মান 2, 3 বা 4 ভিতৰত থাকে তেন্তে আমাৰ বহু ক্ষতি নহয়, জাষ্ট আমি এটা কঁপনি অনুভৱ কৰিম, যথেষ্ট ক্ষতি নহয়। কিন্তু যদি সেই ভূমিকম্পৰ প্ৰাবল্যৰ মান 4ৰ পৰা 6 প্ৰাবল্য পায়, 4ত যিটো কঁপনি সৃষ্টি হয় তাৰ তুলনাত 1000 গুণ বেছি 6 ৰিখটাৰ স্কেলৰ যিটো প্ৰাবল্যৰ ভূমিকম্প আহিব। অৰ্থাৎ আমি এইটো পালোঁ যে 4ৰ পৰা 6 ৰিখটাৰ স্কেল মানে 2 বাঢ়িছে, এই 2 প্ৰাবল্য বাঢ়োতেই 1000 গুণ বেছি কঁপনিৰ সৃষ্টি হয়। অৰ্থাৎ ভূমিকম্পৰ প্ৰাবল্য 1000 গুণ বাঢ়ি যায়গৈ 4 ৰিখটাৰ স্কেলৰ তুলনাত 6 ৰিখটাৰ স্কেলত। ঠিক তেনেদৰে 6ৰ পৰা যদি কেনেবাকৈ 7 বা 8 পাইগৈ তেতিয়াতো আৰু যথেষ্ট বিধ্বংসীকাৰী ভূমিকম্প অহাৰ সম্ভাৱনা থাকে। এতিয়া আমি যাম যে ভূমিকম্পৰ পৰা আমি কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। প্ৰথম পইণ্টটো হৈছে যিসমূহ ঠাই ভূমিকম্প প্ৰৱণ এলেকা হয় বা ভূমিকম্প প্ৰৱণ অঞ্চল, সেই অঞ্চলৰ অট্টালিকাবোৰ যাতে ডাঙৰ ভূমিকম্প প্ৰতিহত কৰিব পাৰে সেই অনুসৰি গৃহ নিৰ্মাণ কৰিব লাগে আৰু এনেধৰণে আধুনিক প্ৰযুক্তিবিদ্যাহে এনেধৰণৰ নিৰ্মাণ কাৰ্য সম্ভৱ কৰিব পাৰে। ভূমিকম্প প্ৰৱণ অঞ্চলসমূহত গধুৰ নিৰ্মাণ সঁজুলি ব্যৱহাৰ কৰাতকৈ মাটি বা কাঠ ব্যৱহাৰ কৰাটো বেছি ভাল। ঘৰত আঁৰি থোৱা ঘড়ী, ফটো, পানীৰ হিটাৰ আদি ভূমিকম্পৰ সময়ত যাতে সুলকি নপৰে তাৰ পৰা সদায় সাৱধান হ'ব লাগে। ভূমিকম্পত যাতে জুই নালাগে সেইকাৰণে গৃহ বা অট্টালিকাবোৰত কাৰ্যকৰী অগ্নি নিৰ্বাপক সঁজুলি ৰাখিব লাগে। তুমি যদি ঘৰত আছা তেন্তে এখন টেবুলৰ তলত আশ্ৰয় ল'বা আৰু কম্পন বন্ধ নোহোৱালৈ তাতেই থাকিবা। তোমাৰ গাত বাগৰি পৰিব পৰা ওখ আৰু গধুৰ বস্তুৰ পৰা সদায় আঁতৰত থাকিবা। বিচনাত শুই থাকিলে উঠি নাহিবা। এটা গাৰুৰে মূৰটোক সুৰক্ষিত কৰিবা। আৰু তুমি যদিহে বাহিৰত থাকা তেন্তে ওখ অট্টালিকা, বিজুলী তাঁৰযুক্ত খুঁটা থকা ঠাইৰ পৰা আঁতৰি থাকিবা। মুকলি ঠাইত থাকিলে আঁঠু কাঢ়ি বহি হাত দুখন আৰু মূৰটো আঁঠু দুটাৰ ওপৰত ৰাখিবা। যেনেদৰে বিজুলী ঢেৰেকনিৰ সময়ত আছিলোঁ তেনেদৰে মুকলি ঠাইত থাকিলে আঁঠু কাঢ়ি বহি হাত দুখন আৰু মূৰটো আঁঠু দুটাৰ ওপৰত ৰাখি বহিবা। মটৰ গাড়ী বা বাছৰ ভিতৰত থাকিলে বাহিৰলৈ ওলাই নাহিবা। চালকক লাহে লাহে গাড়ী চলাই মুকলি ঠাইলৈ নিবলৈ ক'বা। কম্পন বন্ধ নোহোৱালৈকে গাড়ীৰ পৰা নানামিবা। এতিয়া আমি আহিছোঁ অতীততে হৈ যোৱা আমাৰ বিধ্বংসীকাৰী ভূমিকম্পসমূহৰ বিষয়ে জানিম। আমাৰ অসমত 1950 চনৰ এটা ডাঙৰ প্ৰলয়ংকাৰী ভূমিকম্প আহিছিল। সেইখিনি সময়ত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলৰ প্ৰাবল্য আছিল 8.7, অৰ্থাৎ 8.7 ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্প আহিছিল 1950 চনত। আৰু সেই ভূমিকম্পটোৰ ফলত আমাৰ অসমৰ প্ৰায় 4800 জন লোকে প্ৰাণ হেৰুৱাইছিল। ঠিক তেনেদৰে ভাৰতৰ বিভিন্ন প্ৰান্ততো বিভিন্ন সময়ত বিভিন্ন ৰিখটাৰ স্কেলৰ ভূমিকম্প আহিছিল। তাৰ ভিতৰতে আছিল ভুজ আৰু কাশ্মীৰৰ ভূমিকম্পৰ প্ৰাবল্য 7.5 ৰিখটাৰ স্কেলৰ ওপৰত আছিল। 25 এপ্ৰিল 2015 বৰ্ষত নেপালত হোৱা ভূমিকম্পৰ প্ৰাবল্যৰ ৰিখটাৰ স্কেল আছিল 7.9। এই ভূমিকম্পত আকৌ নেপালকে ধৰি পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। লগতে অসমৰো কেইবাজন লোকে প্ৰাণহানি। আকৌ 26 জানুৱাৰী 2001 চনত এটা ডাঙৰ ভূমিকম্প হৈছিল গুজৰাটৰ ভুজ জিলাত আৰু এই ভূমিকম্পৰ ফলতো বহু লোকৰ ক্ষতিসাধন হৈছিল। লগতে গোটেই গুজৰাটখন এটা মৰিশালীত পৰিণত হৈছিলে।
এইখিনিলৈ আছিল আজি আমাৰ ভূমিকম্পৰ বিষয়ে জানিবলগীয়া বিশেষ কথা। এই পাঠটিত যদি তোমালোকৰ কিবা অসুবিধা আছে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক আৰু ভালদৰে বুজাব চেষ্টা কৰিম। লগতে আমি ইয়াৰ পৰৱৰ্তী খণ্ডটিত আমি এটি নতুন পাঠৰ সৈতে আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।